নমস্কাৰ, হীৰকজ্যোতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে দুটা ভিডিঅ'ত প্ৰাচীন ভাৰতৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰা হৈছে আৰু আজি এই ভিডিঅ'টোত প্ৰাচীন ভাৰতৰ লগত জড়িত আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। সেয়েহে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হৈছে, কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল? এনচাৰটো হৈছে খ্ৰীষ্টপূৰ্ব 487 গৌতম বুদ্ধৰ মৃত্যু হৈছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ল, ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হৈছিল? এনচাৰটো হৈছে খ্ৰীষ্টপূৰ্ব 58 বিক্ৰমী যুগ ভাৰতত আৰম্ভ হৈছিল। 3 নম্বৰ কুৱেশ্যনটো হ'ল, কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়? এনচাৰটো হৈছে গুপ্ত বংশৰ ৰাজত্বকালত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়। 4 নম্বৰ কুৱেশ্যনটো হ'ল, চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল? এনচাৰটো হৈছে চেলিউকছ গ্ৰীক শাসকক চন্দ্ৰগুপ্ত মৌৰ্যই পৰাজিত কৰিছিল। 5 নম্বৰ কুৱেশ্যনটো হৈছে, হিন্দ শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে? এনচাৰটো হৈছে সিন্ধু নদীৰ পৰা হিন্দ শব্দটো উৎপত্তি হৈছে। 6 নম্বৰ কুৱেশ্যনটো হৈছে, গুপ্ত বংশৰ শাসনকালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল? এনচাৰটো হৈছে হিন্দু ধৰ্মই গুপ্ত বংশৰ শাসনকালত অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল। 7 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰাঘাত হিচাপে জনা যায়? এনচাৰটো হৈছে বিন্দুচাৰক ভাৰতীয় ইতিহাসত অমিত্ৰাঘাত হিচাপে জনা যায়। 8 নম্বৰ কুৱেশ্যনটো হৈছে, মহেঞ্জোদাৰো ক'ত অৱস্থিত? এনচাৰটো হৈছে মহেঞ্জোদাৰো পাকিস্তানত অৱস্থিত। 9 নম্বৰ কুৱেশ্যনটো হৈছে, গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে ভাৰত আক্ৰমণ কৰিছিল? এনচাৰটো হৈছে সোণ গোষ্ঠীৰ লোকসকলে গুপ্ত বংশৰ শাসনৰ সময়ত ভাৰত আক্ৰমণ কৰিছিল। শেষত 10 নম্বৰ কুৱেশ্যনটো হৈছে, কোন শতিকাত সমুদ্ৰগুপ্তই ৰাজত্ব কৰিছিল? এনচাৰটো হৈছে 4ৰ্থ শতিকাত সমুদ্ৰগুপ্তই ৰাজত্ব কৰিছিল।